প্ৰকাশ কৰিছোঁ যে কিছুমান সমাজত এনেকুৱা বেয়া মানুহ থাকিলে এনেকুৱা ভাবিব নোৱাৰা ঘটনাবিলাক হৈ যায়। এতিয়া বেয়া মানুহে কামটো কৰি থৈ গ'ল, এতিয়া ভাল মানুহবিলাকে এতিয়া কষ্টটো পাব লগা হৈছে না। সৰু সৰু কণ ল'ৰা ছোৱালীবিলাক এতিয়া না খাব, না পঢ়িব, না শুব, না একো নাই। অকল বড়ো হৈছে এইটো নহয়, যি জাতিয়ে নহওক কিয় এনেকুৱা যদি ঘটনা হয় গোটেই জাতিয়ে দুখত থাকে। এতিয়া আদিবাসীওতো এনেকুৱা অসুবিধাত পৰিছে। গোটেই আদিবাসীয়ে যে মানে বেয়া এইটো মই ক'বলৈ যোৱা নাই। বড়োৰ মাজতো থাকিব, এই আদিবাসীৰ মাজতো থাকিব, অন্য জাতিৰ মাজতো এনেকুৱা বেয়া মানুহ গাঁৱৰ ভিতৰত সমাজত থাকে। এই বেয়া মানুহৰ কাৰণে এনেকুৱা ঘটনাবিলাক হয়। আৰু কিছুমান এই বেয়া মানুহবিলাকৰ যিটো উচতনিমূলক গাঁৱৰ মাজত, ৰাইজৰ মাজত কাৰোবা এই ডেকা ল'ৰা হওক, কাৰোবা ৰাইজৰ মাজত এনেকুৱা উচতনিমূলক কথা কৈ এনেকুৱা বিশৃংখল কৰিব খোজা মানুহ আমাৰ মাজত থাকে। এইবিলাকৰ পৰা যেন ৰাইজে সাৱধান হওক, মানে এটলিষ্ট মানে কাউন্সিলিং লাগিব। মানুহ কিবা এটা ঘটনা হৈছে অলপ চলপ মানে আলোচনাৰ মাজেদি ৰাইজে কিবা এটা কষ্ট দিয়াটো, শাস্তি দিয়াটো বেলেগ কথা। কিন্তু জীৱন হত্যা কৰি মানুহক এনেকুৱা মাৰিলেতো কিবা এটা ঘটনাবিলাক হ'বই, ইয়াৰ পৰাই সৃষ্টি হ'ব। তাৰ কাৰণে আমাৰ ৰাইজৰ মাজত কাউন্সিলিং লাগিব। কিবা এটা ঘটনা হৈছে বুলি মানুহক যে মাৰি হত্যা কৰিব লাগে এইটোতো নহয়। এতিয়া যিবিলাক ঘটনা কৰিছে তেখেতসকলে এতিয়া জেলত আছে, ফাঁদে খাই আছে। এতিয়া কোন ল'ৰা ছোৱালীবিলাক চাওক, ইমান শাস্তি, না পঢ়িব, না শুব, না গা ধুব, শুব নোৱাৰে, জাগা নাই। ইয়া চাওকচোন ইমান ঠাণ্ডাৰ বতৰত। আৰু কিছুমান ৰাষ্ট্ৰীয় ষড়যন্ত্ৰও আছে। এইবিলাকৰ পৰা আমাৰ ৰাইজে যেন সাৱধান হওক এইটো অনুৰোধ কৰিছোঁ। আৰু নিশ্চয় চৰকাৰে ব্যৱস্থা কৰিছে, এটি শীঘ্ৰে ঘৰত যায় নিজৰ ঘৰৰ পৰিয়ালত, নিজৰ ঘৰত থাকি কাম কৰিব পাৰিব, এইটো নিশ্চয় সকলোৱে কামনা কৰিছে। আমি সেইটোৱে অনুৰোধ কৰিম প্ৰশাসন চাইডৰ পৰা যে নিৰাপত্তা দিয়ে যেন, এইটো আমি অনুৰোধ কৰিম। চাউল আনিছোঁ, ইয়াতে অলপ বেছি পৰিয়াল হয়তো আছে, 1300 মান, 7 বেগ মান আমি আনিছোঁ। আৰু শুনিছোঁ যে চৰকাৰৰ পৰাও নিশ্চয় দিব, মিঠাতেল আৰু এইফালে চাবোন, চাউল, দালি এইবিলাক আমি দিব আহিছোঁ।